এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আমি আজি যাব ওলাইছো মন্দিৰ কোৱা ক'ত যাম এতিয়া আমি গৈ আছো শিৱ মন্দিৰ শিৱ বাবাৰ আশীৰ্বাদ ল'ব গৈ আছো যাতে আমাৰ প্ৰগ্ৰেম আছে কালি হোৱা প্ৰগ্ৰেমটো ভালে ভালে হৈ যায় আৰু আপোনালোকক দেখাই আছো চাই থাকিব আমি ৰিহাৰ্চেল কেনেকৈ কৰোঁ প্ৰগ্ৰেমটো যোৱা গোটেইখিনি দেখা পাব এই ভিডিঅ'টোত কিহৰ প্ৰগ্ৰেম গধূলি সকলো গম পাব গতিকে চাই থাকক মন্দিৰটো দেখাম এই আহিছে হাই হাই কোৱা হাই আহি পালোঁ আমি মন্দিৰ আজি নদলা বজাৰ ইয়াতে দেখিছেনে মানুহ কিমান মানুহ হৈছে এতিয়া মন্দিৰত যাম ভিতৰত এয়া টিকলি চাকি লৈছে আমি এতিয়া ভিতৰত যাম দেখিছে আপোনালোকে এইটো মন্দিৰত আহিছোঁ আৰু এবাৰ গাড়ীয়ে গাড়ী আজি বজাৰ যিহেতু ইয়াত থিয়েটাৰৰ পোষ্টাৰ লগাই আছে চাকি জ্বলাব লৈছোঁ চাকি জ্বলাব আমি ইয়াতে হয় সেইটো পুৰিও উঠা নাই বোলে এইটো উঠা নাই সেইকাৰণে সেইফালে দেখা যায় হাই কোৱা হাই ক'ত ক'ত এয়া আমাৰ গুণু আহিছে মন্দিৰলৈ আৰু ৰিহাৰ্চেল কৰোঁতে গুণুক কেনেকৈ ৰাখোঁ আমি আপোনালোকক দেখুৱাই দিম হাই কোৱা গুণু গধূলি ৰিহাৰ্চেল দেখুৱাই দিম আপোনালোকক এতিয়া যাই আমি অলপ ৰেষ্ট লৈ ৰিহাৰ্চেল কৰিম আজি ৰিহাৰ্চেল শেষ হ'ব আমাৰ অহাকালি প্ৰগ্ৰেম আছে আমি গুৱাহাটীলৈ যাম প্ৰাগ নিউজলৈ তাত আমাৰ বিয়াগীত কম্পিটিশ্যনত ছেকেণ্ড ৰাউণ্ডত চিলেক্ট হৈছোঁ সেইকাৰণে আজি আশীৰ্বাদ বিচাৰি ভগৱানৰ ওচৰত আহিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু আমি চিলেক্ট হওঁ এতিয়া আমাৰ পূজা কৰা হৈ গ'ল মন্দিৰত এতিয়া আমি অলপ ফটো উঠি আমি মন্দিৰৰ পৰা আহি অকণমান ৰেষ্ট লৈছোঁ আৰু এতিয়া আমি ৰিহাৰ্চেলত আহিছোঁ আপোনালোকক দেখুৱাই দিম এটিকলি ভাগিনীও আহিছে তাই ভিডিঅ' কৰিব আজি গতিকে চাই থাকিব আমাৰ ৰিহাৰ্চেলত কেনেকুৱা জমনি হয় আপোনালোক দেখুৱাই দিম বলক আহিছে কোন আহিছে নাজানো আমি ছাতি লৈ আহিছোঁ একদম বৰষুণ ছোৱালীৰ সামুদি থোৱা জগাল গুণু তুমিও গান গাবা দাতে এয়া তাইৰ অৱস্থা তাই কেনেকৈ আমি এতিয়া গানৰ ৰিহাৰ্চেল কৰিম এনেকৈয়ে আমি ৰিহাৰ্চেল কৰিলোঁ এমাহ তাইক এনেকৈ শুৱাই থৈ আৰু এনেকৈ বহুত ভাল লাগিলে এমাহ বহুত হাঁহিলোঁ বহুত এনজয় কৰিলোঁ আৰু সেই দিনটো আহি পালে অহাকালি আমি যাম আৰু মোৰ নেক্সট ভিডিঅ' আপোনালোকে গুৱাহাটী যোৱা ভিডিঅ' পাব গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল চাই কমেণ্ট কৰি নিশ্চয় জনাব গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আহিছোঁ নতুন ভিডিঅ'লৈ অপেক্ষা কৰি থাকিব আজিলৈ বাই বাই লাভ ইউ অল